আজি কিছুদিনৰ পৰা বহুত বেছি চৰ্চা হৈ থকা এটা নাম হৈছে ঋষি সুনক আমাৰ ভাৰতত মানুহে সেলিব্ৰেশন কৰিছে যে এতিয়া ভাৰতীয়ই ব্ৰিটিছক শাসন কৰিব সেই ব্ৰিটিছক যি ব্ৰিটিছে এদিন আমাৰ ভাৰতত শাসন কৰিছিল আৰু আমি সকলোৱে জানো যে কিমানখিনি ত্যাগ বলিদান আৰু সংগ্ৰাম কৰাৰ পিছতহে আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল কিন্তু মই আজি সেই বিষয়ে আলোচনা নকৰো মই আজি আলোচনা কৰিম ঋষি সুনকৰ বিষয়ে যিজন হিন্দু বৰ্তমান ইউকেৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ সেই ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী তো নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ এই আছামিজ গুৰু নামৰ ইউটিউব চেনেলটোলৈ চাওক যদিও মই এই টপিকটোৰ ওপৰত ভিডিঅ' নবনাও বুলি ভাবিছিলো কিন্তু তথাপিও কিছুমান প্ৰয়োজনীয় দিশ চাই মই এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িলো তো বলক দেৰি নকৰি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰো at some pitches. भारतीय मूल के ऋषि ब्रिटेन का प्रधानमंत्री बना है Downing Street in London. Asked Rishi Sunak to be the British Prime Minister. And I have been elected as leader of my party and your Prime Minister, and that work begins immediately. Rishi Sunak is therefore elected as leader of the Conservative Party. This is a collective job for all of us as a government to get through this difficult. এজন হিন্দু মানুহ বৰ্তমান এতিয়া ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী মই তেওঁক ভাৰতীয় বুলি কোৱা নাই কেৱল হিন্দু বুলি কৈছো তেখেতৰ ৰিলিজনটো হিন্দু বাকি যিয়েই নহওক আমাৰ হিন্দু ধৰ্মৰ ব্যক্তি এজনে ইংলেণ্ডত য'ত খ্ৰীষ্টিয়ান মানুহৰ সংখ্যা আটাইতকৈ বেছি আছে তেনেকুৱা এখন ঠাইত গৈ পিনি প্ৰধানমন্ত্ৰী হোৱাটো বহুত ডাঙৰ কথা কিন্তু সকলোবোৰ কথা যদি আমি সাইডত ৰাখি চাবলৈ যাওঁ তেতিয়া হলে ইউকেত এনেকুৱা কি সিচুৱেচন আহি পৰিল যে দুমাহৰ ভিতৰত তিনিবাৰকৈ পিএম চেঞ্জ কৰিব লগা হ'ল আৰু এতিয়া নতুনকৈ পিএমৰ দায়িত্ব লৈছে আমাৰ ঋষি সুনকে আসল কথাটো হ'ল যে ইউকেত এতিয়া ফাইনান্সিয়েল ক্ৰাইচিছ চলি আছে এনাৰ্জি ক্ৰাইচিছ চলি আছে দিনক দিনে বস্তুৰ দাম বৃদ্ধি হৈছে কোনো এজন পিএমে চৰকাৰ চলাব পৰা নাই নিজৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোত তেওঁলোকৰ বিশৃংখলতাই দেখা দিছে নিজৰ এমপি সকলে তেওঁলোকক সাপোৰ্ট কৰা নাই আৰু লগতে তেওঁলোকৰ ইকনমি একেবাৰে ডাউন হৈ আছে তো এইখিনি সময়ত ঋষি সুনকে নতুনকৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ কেনেকৈ সেই ইংলেণ্ডৰ ডাউন হৈ যোৱা ইকনমি ঠিকঠাক পজিশ্যনলৈ আনিব পাৰিব আৰু আজিৰ ভিডিঅ'টোত আমি এইখিনি দিখো চাম যে এই গোটেই সিচুৱেচনটোৰ পৰা আমি কি বস্তু শিকিব পাৰো ঋষি সুনক কেনেকৈ প্ৰধানমন্ত্ৰী হ'ল আৰু এই গোটেই সিচুৱেচনটোৰ বিষয়ে ভালদৰে যদি আমি বুজিবলৈ যাওঁ তেতিয়াহ'লে আমি অলপমান ইংলেণ্ডৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ ভিতৰলৈ সোমাব লাগিব তো পলিটিক্যালি চাবলৈ গ'লে আমাৰ ইণ্ডিয়া আৰু ইউকেৰ ইলেকশ্যন প্ৰক্ৰিয়াটো সেম আমাৰ ইণ্ডিয়াত যেনেকৈ মূল দুটা পাৰ্টি আছে বিজেপি আৰু কংগ্ৰেছ ঠিক তেনেকৈ ইউকেত দুটা মূল পাৰ্টি আছে লেবাৰ পাৰ্টি আৰু কনজাৰভেটিভ পাৰ্টি আৰু আমাৰ ইয়াত যেনেকৈ লোকসভা আছে তাত আছে হাউস অফ কমন্স লোকসভাত 543 জন সদস্য থাকে আৰু তাত 650 জন সদস্য তো সিম্পল কথা যাৰ এমপি বেছি আছে যাৰ জিকি হোৱা সদস্যৰ সংখ্যা বেছি আছে তেওঁলোকে চৰকাৰ চলাব পাৰিব তো ঋষি সুনক আছিল সেই কনজাৰভেটিভ পাৰ্টি 2019 বৰ্ষত যেতিয়া ইউকেত ইলেকশ্যন হৈছিল তেতিয়া তাত কনজাৰভেটিভ পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল আৰু তেওঁলোকে চৰকাৰ পাতিছিল আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰী হৈছিল বৰিছ জনসন আৰু এই বৰিছ জনসন নামৰ ব্যক্তিজন অলপ বেলেগ ধৰণৰ আছিল আৰু ষ্টৰীটোৰ আৰম্ভণি হয় এইখিনিৰ পৰাই যে বৰিছ জনসনে যেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে আৰু চৰকাৰ চলাবলৈ আৰম্ভ কৰিলে তাৰ পিছৰে পৰাই তেওঁৰ ওপৰত এটাৰ পিছত আনটো দাগ লাগিবলৈ আৰম্ভ হ'ল যেনেকৈ লকডাউনত সমগ্ৰ লণ্ডন বন্ধ হৈ আছিল সমগ্ৰ ইউনাইটেড কিংডম বন্ধ হৈ আছিল গোটেই পৃথিৱী স্তব্ধ হৈ আছিল সেইখিনি সময়ত ইউকেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ পাৱাৰৰ ফাইদা উঠাই পিনি পিএম অফিচত কাম কৰা ষ্টাফৰ লগত বিভিন্ন ধৰণৰ বেক টু বেক পাৰ্টি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু এই গোটেইখিনি বস্তু প্ৰকাশ পালে পাৰ্টি গেট স্কেণ্ডেল নামৰ ৰিপৰ্টটোত সেইখিনি সময়ত বৰিছ জনসনে নিজৰ পিএম অফিচত কাম কৰা ষ্টাফক লৈ পিনি মদৰ পাৰ্টি কৰিছিলে আৰু বিভিন্ন ধৰণৰ হাংগামা কৰিছিলে কিন্তু ইয়াত এটা মন কৰিবলগীয়া কথা আছে যে এই সকলোবোৰ ঘটনা পিএম অফিচত হোৱা এনেকুৱা কিছুমান ঘটনা বা পিএমে কৰা এই ভুলখিনি তাৰ মিডিয়াৰ থ্ৰুৱেদিয়ে প্ৰকাশ পাইছিল আৰু ইয়াৰ ঠিক পিছতে ইলেকশ্যন কমিছনাৰ আৰু তেওঁৰ ওপৰত অন্য এটা কাৰণত বেলেগ এটা ভুল কৰাৰ বাবে তেওঁৰ ওপৰত বহুত ডাঙৰ এটা এমাউণ্টৰ ফাইন লগাই দিলে আৰু এনেকুৱা কিছুমান ভুলৰ বাবে তেওঁ নিজৰ পাৰ্টিৰ মানুহে তেওঁক সাপোৰ্ট নকৰা হ'ল তেওঁ নিজৰ পাৰ্টিৰ যিসকল এমপি আছিলে তেওঁলোকে বেক টু বেক ৰিজাইন কৰিবলৈ ধৰিলে এজনৰ পিছত এজনে ৰিজাইন কৰিবলৈ ধৰিলে আৰু ইয়াৰ ভিতৰত আছিলে ঋষি সুনক আৰু ঋষি সুনকেও এনেকুৱা কিছুমান কাৰণত তেওঁৰ নিজৰ যি পদবী আছিলে তাত ৰেজিগনেশ্যন দিছিলে আৰু ফাইনেলি বৰিছ জনসনেও সকলো ফালৰ পৰা অহা প্ৰেছাৰৰ বাবে নিজৰ পাৰ্টিয়ে যেতিয়া প্ৰেছাৰ দিবলৈ ধৰিলে ৰিজাইন কৰিব লগা হ'ল আৰু তেতিয়ালৈকে ইউকেত এনাৰ্জি ক্ৰাইচিছ ফাইনান্সিয়েল ক্ৰাইচিছ ইকনমি একেবাৰে ডাউন হৈ গৈছিলে বস্তুৰ দাম বৃদ্ধি পালে এনেকুৱা কিছুমান আন সমস্যাই দেখা দিছিলে আৰু বৰিছ জনসনে ভাবিছিলে যে এইখিনি সিচুৱেচনৰ পৰা মই কেতিয়াও ইউকেত চৰকাৰ চলাব নোৱাৰোঁ গতিকে তেওঁ ৰিজাইন কৰি দিলে আৰু ইয়াৰ পিছতে খালী হৈ থকা পিএমৰ পোষ্ট পুৰাবলৈ নতুনকৈ
কনজাৰভেটিভ পাৰ্টিৰ মাজত আলোচনাত বহিল যে নতুনকৈ কোনে পিএমৰ দায়িত্ব ল'ব পাৰিব আৰু এতিয়া নতুনকৈ সেই পিএমৰ দায়িত্ব ল'বলৈ হ'লে যিজন ব্যক্তিয়ে ল'ব পাৰিব সেই পাৰ্টিৰ সেই ব্যক্তিজনে নিজৰ এমপি সকলৰ মাজৰ পৰা 100জন পাৰ্টিৰ সমৰ্থন পালে তেওঁ পিএমৰ পোষ্টলৈ নিজৰ নাম আগবঢ়াব পাৰিব তো এইখিনিৰ ক্ষেত্ৰত এবাৰ দুজন ব্যক্তিৰ নাম প্ৰধানমন্ত্ৰীৰ পোষ্টলৈ আগলৈ আহিল লিজ ট্ৰাছ আৰু ঋষি সুনক আৰু ইয়াৰ পিছত যেতিয়া পুনৰ নিজৰ পাৰ্টি মেম্বাৰখিনিয়ে ভোটদান কৰে নিজৰ যিখিনি জিকি অহা এমপিখিনিয়ে যেতিয়া ভোটদান কৰে নিজৰ পিএম বাছনি কৰে তেতিয়া লিজ ট্ৰাছ নতুনকৈ ইংলেণ্ডৰ পিএম হয় আৰু লিজ ট্ৰাছ হৈছে ইউকেৰ ইতিহাসত এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকীয়ে কেৱল মাত্ৰ 45 দিনৰ বাবেহে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ল তাৰ পিছতে তেওঁ ৰিজাইন কৰিব লগা হ'ল কাৰণ লিজ ট্ৰাছে যিখিনি সময়ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল সেইখিনি সময়ত ইংলেণ্ডৰ ইকনমি একেবাৰে ডুব গৈ আছিল আৰু লিজ ট্ৰাছে যিখিনি প্ৰতিশ্ৰুতি দিছিল মানুহক সেইখিনি তেওঁ পূৰ কৰিব নোৱাৰিলে আৰু লগতে তেওঁ যিখিনি প্লেনিং কৰিছিল যিখিনি তেওঁ টেক্স কাট কৰাৰ ব্যৱস্থা লৈছিল এই সকলোখিনি তেওঁৰ একেবাৰে ফ্লপ হৈ গৈছিল তেওঁ যিখিনি আইডিয়া লগাইছিল এই সকলোখিনি ফ্লপ হৈ গৈছিল লগতে তেওঁ যে ভাবিছিল যে টেক্স কাটৰ জৰিয়তে ইংলেণ্ডৰ ইকনমি অলপমান হ'লেও কণ্ট্ৰল অৱস্থালৈ আনিব পাৰিব সেইখিনি একেবাৰে ফেইল হৈ গৈছিল আৰু সেইবাবে নিজৰ পাৰ্টিৰ মানুহে তেওঁক বেয়া পাবলৈ আৰম্ভ হ'ল লগতে ইংলেণ্ডৰ মানুহেও ক'বলৈ ধৰিলে যে লিজ ট্ৰাছক আমাক নালাগে সোনকালে তেওঁক ৰিজাইন কৰিব লাগে আৰু অৱশেষত তেওঁ উপায় নাপায় নিজৰ পাৰ্টি মেম্বাৰে যেতিয়া তেওঁক ছাপোৰ্ট নকৰা হ'ল তেতিয়া তেওঁ ৰিজাইন কৰিবলৈ বাধ্য হ'ল আৰু এতিয়া পুনৰ ইউকেৰ সেই প্ৰধানমন্ত্ৰীৰ পোষ্টটো খালী হৈ আছে যেহেতু চাওক যে কনজাৰভেটিভ পাৰ্টিয়ে অন্তত এইখিনি জানে যে ইয়াতো ৰাজনীতি হয় যদি তেওঁলোকে পুনৰ ইলেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোক হৰাটো নিশ্চিত যেহেতু তেওঁলোকৰ পাৰ্টিৰ ওপৰত ইতিমধ্যে ইমানখিনি দাগ লাগিলে তেওঁলোকৰ এজনো প্ৰধানমন্ত্ৰী নাই দেশখন চলাবৰ বাবে তেওঁলোকৰ ওপৰত ইমানখিনি এলিগেশ্যন লাগিলে দেশৰ অৱস্থা একেবাৰে বেয়া দিনক দিনে বস্তুৰ দাম বৃদ্ধি হৈছে আৰু লগতে ব্ৰিটিছ যি পাউণ্ড আছিলে সেয়া অল টাইম ল' হৈ গৈছে তো এইখিনি সময়ত যদি তেওঁলোকে পুনৰ ইলেকশ্যন কৰিব লগা হয় যে তেওঁলোক তেতিয়াহ'লে হৰাটো নিশ্চিত গতিকে তেওঁলোকে ভাবিলে যে নতুনকৈ ইলেকশ্যন কৰোৱাতকৈ আমাৰ মাজৰ পৰাই যিকোনো এজন ব্যক্তিয়ে যিজনে নেকি দেশখন চলাব পাৰিব প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিব পাৰিব তেনেকুৱা এজন ব্যক্তিক বাছনি কৰিব পাৰিলেহে আমাৰ চৰকাৰখন বাচি থাকিব আৰু ঋষি সুনকে খুব সোনকালে 100জন পাৰ্টিৰ ছাপোৰ্ট লৈ পিনি নতুনকৈ ইউকেৰ পিএম ডিক্লেয়াৰ্ড হৈ গ'ল আৰু ঋষি সুনক নতুনকৈ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে সকলোফালে চৰ্চা আৰম্ভ হৈ গ'ল আমাৰ ভাৰততো মানুহে চেলিব্ৰেশ্যন কৰিবলৈ ধৰিলে যে আমাৰ হিন্দু মানুহ এজন আমাৰ পূৰ্বৰ এজন ভাৰতীয় মানুহ এতিয়া ব্ৰিটিছক শাসন কৰিব ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী হ'ব কিন্তু এইখিনিতে এটা কথা আছে যে ইংলেণ্ডত এতিয়া ফাইনেন্সিয়েল ক্ৰাইচিছ চলি আছে ইকনমি একেবাৰে ডাউন হৈ গৈছে বস্তুৰ দাম দিনক দিনে বৃদ্ধি পাইছে এইখিনি সময়ত ঋষি সুনকে কেনেকৈ চৰকাৰ চম্ভালিব পাৰিব এজনৰ পিছত এজন প্ৰধানমন্ত্ৰীয়ে নিজৰ দায়িত্ব এৰিব লগা হৈছে এইখিনি ক্ষেত্ৰত ঋষি সুনকে কেনেকৈ ইংলেণ্ডৰ ইকনমি ঠিক ঠাক অৱস্থালৈ আনিব পাৰিব আৰু ঋষি সুনক ইউকেৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে বহুতে কৈ আছে যে আমাৰ ভাৰতৰ বাবে এতিয়া বহুত ভাল হ'ব কিন্তু ভালদৰে চাবলৈ গ'লে ইয়াত একো ভাল নহয় কাৰণ তেওঁ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীহে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় তেওঁ যিকোনো ক্ষেত্ৰতে ইউকেৰ কাৰণেহে চিন্তা কৰিব আমাৰ ভাৰতৰ কাৰণে কেতিয়াও চিন্তা নকৰে আৰু আজিলৈকে তেওঁ কৰা সকলোবোৰ মন্তব্যত এনেকুৱা কোনো কথা প্ৰকাশ পোৱা নাই যে তেওঁ ভাৰতৰ ফেভাৰত কিবা কৈছে তো ঋষি সুনক ইউকেৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আমাৰ ভাৰতৰ একো লাভ নহয় অৰ্থাৎ হিন্দু মানুহ হয় এইটো বহুত ভাল খবৰ যিহেতু এটা টাইমত যি ব্ৰিটিছে আমাক শাসন কৰিছিল এতিয়া অন্তত এজন হিন্দু মানুহে সেই ব্ৰিটিছক শাসন কৰিব এই সমগ্ৰ ঘটনাটোত আপোনালোকে এটা বস্তু ভালদৰে লক্ষ্য কৰিলেনে যে ইউকেৰ যিখিনি মিডিয়া ইউকেৰ যিখিনি পুলিচ প্ৰশাসন ইউকেৰ যি ইলেকশ্যন কমিশ্যন এই সকলোবোৰ বস্তু জনসাধাৰণৰ হৈ কাম কৰে এই সকলোবোৰ বস্তু ইণ্ডিপেণ্ডেণ্টলি নিজৰ দায়িত্ব পালন কৰে আমাৰ ভাৰতৰ দৰে নহয় কিন্তু আমাৰ ভাৰতত যেনেকৈ চলিত চৰকাৰ যিখন আছে সেই চৰকাৰখনৰ কেৱল ভাল গুণ গোৱাটোৱে তেওঁলোকৰ কাম নহয় তেওঁলোকে নিজৰ প্ৰধানমন্ত্ৰীজনৰো দুখ যদি বিচাৰি পাইছে তেতিয়াহ'লে সেইটো প্ৰচাৰ কৰিবলৈ বিচাৰে আমাৰ ভাৰতে কিন্তু এইখিনি বস্তু তেওঁলোকৰ পৰা বহুত শিকিব লগা আছে যে মিডিয়াসকলে কেনেকৈ নিস্বাৰ্থভাৱে ৰাইজৰ হৈ কেনেকৈ কামত আগবাঢ়ি গৈছে আৰু পুলিচ প্ৰশাসনেও কেনেদৰে নিজৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাজত নুসুমাই নিজে ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আগবাঢ়ি গৈছে তো এইখিনি বস্তু আমাৰ ভাৰতে তেওঁলোকৰ পৰা বহুত শিকিব লগা আছে তো আজিলৈ মোৰ আলোচনা কৰিবলগীয়া কথা ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত